वेलकम टू माय यूट्यूब चैनल अरुण छेत्री। मोर यूट्यूब चैनल अरुण छेत्री आपलोक आदरणी जनाइछु। मोर यूट्यूब चैनल जदि आपलोके सब्सक्राइब करा नाइ सब्सक्राइब शेयर कमेंट और लाइक कर दिब जाते मोर जिको भिडिओ आपलोके पोन प्रथमे पाए। मैं आज आपलोक इंदिरा मिरी हारबाजनी विधवा पेन्शनर विषय किछु कथा कबलै विचारिछु। অসম सरकार इतिमध्ये এই आँचनिर फर्मসমূह पंचायत विभागলৈ प्रेरण कर दिसे और आपलोग अति शीघ्रे निज निज एलेका थका पंचायतर পৰা এই इंदिरा मिरी हारबाजनी विधवा पेन्शन आँचनिर फर्मসমূह লৈ ইয়াৰ आँचनिসমূह उपभोग কৰক। এই आँचনি পাবলৈ হলে আপোনালোকে বেংকৰ পাছবুক, ৰেশন কাৰ্ড, ভোটাৰ আইডি কাৰ্ড और জব কাৰ্ড দিবলৈ নাপাহৰিব। এই আঁচনিৰ জৰিয়তে যোৱা 1 এপ্ৰিল 2019 পৰা বলবৎ হোৱাকৈ 18 পৰা 45 বছৰ বয়সৰ স্বামীহীনা মহিলাসকলক তেওঁলোকৰ পৰিয়ালৰ সহায়ৰ বাবে তৎকালীনভাৱে 25,000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰিব। 18 পৰা 60 বছৰ বয়সৰ বিধৱা মহিলাসকলক প্ৰতিমাহে 300 টকাকৈ পোনপটীয়াভাৱে ধন জমা দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিখন পাবলৈ হলে প্ৰাৰ্থীগৰাকী নিজৰ স্বামীৰ স্বৰ্গগামী হোৱাৰ পিছত দ্বিতীয় বিবাহত বহিলে এই আঁচনি পেঞ্চন নাপাব। প্ৰাৰ্থীগৰাকী ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰৰ অধীনত থকা কোনো আঁচনি পেঞ্চনভোগী হ'ব নালাগিব। প্ৰাৰ্থীগৰাকী যিকোনো জীৱিকা উৎসৰ পৰা আয়কৰ পৰিশোধ কৰা হ'ব নালাগিব। प्रयात सरकारी कर्मचारी क्षेत्र प्रार्थीगराकी सरकारी विधि अनुजाई दरमहा पुआ बा पेन्शन पुआ हब नालागिब। प्रणाम आईन 2017 आवताলৈ अहा हब नालागिब। আজি आपुनी निकटतम पंचायतत गई इंदिरा मिरी हारबाजनी विधवा पेन्शनर फर्मসমূह লৈ तत्कालीनभाৱে जमा करक। और এই ইউটিউব চেনেলৰ আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকৰ ওচৰে পাজৰে থকা এই অসহায় বিধৱাসকলক খবৰ দি তেওঁলোকক পঞ্চায়তলৈ প্ৰেৰণ কৰি এই আঁচনিখন কেনেকৈ পাব আপোনালোকে তেওঁলোকক অৱগত কৰাব বুলি আশা কৰিলোঁ। ধন্যবাদ।